দোস্ত সকলোৰে অনুৰোধত আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিলোঁ তাকে আমাৰ এফালে আলু কাটি আছে আৰু এইফালে আজি আমাৰ মাংস মানে এইফালে আমাৰ ওম প্ৰকাশে মাংস বনাই আছে ধুনীয়াকৈ আৰু এইটো নামটো কি আছিলে সমীৰণ আৰু এয়া মাংস এইফালে আমাৰ ৰাইজে আলু কটাত ব্যস্ত এইফালে এইটো খ্যাতি আৰু এইটো হৈছে মেণ্ডেলা লাজত নোলাই লুকাই আছে এফালে আৰু পঢ়ি থকা বাইদেউ হৈছে জক পঢ়ি আছে ধুনীয়াকৈ মাংসটো বনাব লাগে খাব লাগে নে কি কোৱা খাব লাগে হিলাই দিয়া মালটো এইটো আমাৰ ওম প্ৰকাশ আছে ওম প্ৰকাশ ডাঙৰীয়া তেওঁ উত্তপ্ত পৰিস্থিতিত ব্ৰইলাৰ মাংস বনাই আছে কাইলৈ পৰীক্ষা আছে কেমেষ্ট্ৰি আছে তো আজি কালি তোমালোকৰ পৰীক্ষা আছে পৰীক্ষা আছে তোমালোকৰ কি আছে কৈ দিয়া পৰীক্ষা আছে যদিও আমি মানে পুৰা চিল হৈ আছো মানে এইটো আমাৰ এইটো বিলাহী গুচাই আছে এইফালে মেণ্ডেলাই ধুনীয়াকৈ বিলাহীটো কাটি সমাপ্ত কৰি দিয়াৰ পিছতে আমাৰ ওমে ধুনীয়াকৈ বিলাহীটো দি দিছে মাংসত আৰু ধুনীয়াকৈ লৰাই মেলি এতিয়া খাব লাগিব অলপ পিছতেই এয়া আমাৰ মাংস বনি আছে আৰু এই ধুনীয়াকৈ সেইসকল ৰান্ধনীসকলৰ লগত মই ৰখি আছোঁ ব্লগ বনাই আৰু বাকী এতিয়া মেছেজ কৰি আছে কাৰ লগত কৰিছে আৰু এইটো ধুনীয়াকৈ মাংসটো বনি আছে কালাৰটো মজা আহিছে খালি লাইটৰ পোহৰত অলপ মানে ধৰিব পৰা নাই আপোনালোকে এইটো চব মাংস হৈ গ'ল আৰু বাঢ়ি আনিলে মোলৈ নথলে ভিডিঅ'টো কৰিবলৈ এইটো এই খাই টেষ্ট কৰি দেখাই দিয়া মাংস কেনেকুৱা হৈছে মজা এইফালে ৰান্ধনী এই মাষ্টাৰ চেফ হৈ গ'ল এইফালে আমাৰ এইটো লুকাই আছে লাজত চাওঁ দেখাই দিয়া এইটো ভাত দেখিছা নাই বাই বাই